উন্নতি কৰিবলৈ চেষ্টা কৰিছে তাৰ কাৰণে আমি অতি আনন্দিত হৈছোঁ। আমি আশা ৰাখিছোঁ যে ভগৱানে এই যিটো প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানবোৰ যাতে আগলৈ আগবাঢ়ি যাওক, আমাৰ যুৱক যুৱতীসকলে ইয়াৰ পৰা সুবিধা পাওক আৰু ইয়াৰ যোগেদি আমাৰ ফুলনি চাৰিআলি যিটো ব্যৱসায় প্ৰতিষ্ঠান সেইটো আৰু উন্নত হওক আৰু ইয়াৰ যোগেদি আমাৰ স্থানীয় যিসকল লোক আছে সেই লোকসকল বা অঞ্চলৰ আশে পাশে যিসকল লোক আছে সেইসকলেও ইয়াৰ পৰা সুবিধা আদায় কৰি যাতে নিজক স্বাৱলম্বী কৰি আমাৰ এই অঞ্চলটো উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি নিয়ে তাৰ কাৰণে আহ্বান জনাইছোঁ।